ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ দিগাৰুত। ইয়াতে অলপ কাম আছে, সেইকাৰণে আহিছোঁ। ৰাতিপুৱা মই 6টা বজাতে আহিছোঁ। এতিয়া মোটামুটি 6:30 মান বাজিছে। এতিয়া আমি আছোঁ ইয়াতে দিগাৰুতে। অলপ পাছত অলপ কাম আছে, কাম কৰি দোকানখন বন্ধ হৈ আছে। সেইকাৰণে আৰু অলপ পাছত দোকানখন খুলিব, কাম হ'ব ইয়াতে। চাওক আগতকৈ অলপ বেলেগ অলপ ভিডিঅ'টো। লাইটবোৰ 4টাও জ্বলিছে। এতিয়া আমি বৰ্ডত কানেকশ্যন কৰিম। কেনেকৈ কানেকশ্যন কৰিম চাই থাকোঁ। আচ্ছা, বৰ্ডত ফিটিং হৈ গ'ল লাইটবিলাক। 4টা লাইট বৰ্ডত ফিটিং হৈ গ'ল। এতিয়া আমি ওপৰৰ ঢাকাখিনি লগাই দিম। এইটো বৰ্ড, চিন্তা কৰি আছে। তাৰপিছত এতিয়া মই ঠাণ্ডা কৰি চিন্তা কৰি দিম আৰু চাই থাকক ভিডিঅ'টো। বৰ্ডৰ লাইটটো কানেকশ্যন কৰাৰ পাছত জ্বলাই চালোঁ, তো বঢ়িয়াকৈ জ্বলিছে। বঢ়িয়াকৈ জ্বলি আছে। এইটো যে ব্লিক যোনটো মাৰি আছে, এইটো লাইটৰ কাৰণে হৈছে। কেমেৰা কোৱালিটি ভাল নহয় কাৰণে। চাওক এই বৰ্ডটাও কৰা হয়। এইটো উল্টাকৈ দেখা পাই আছে। মই চিধা কৰি দিম অলপ পাছত। বলক অলপ ভিডিঅ'টো আৰু